morning guys and welcome back to my YouTube channel MRLAZYBee. So it's day 1 in Delhi. Today আমি অটোত আছো আৰু অটোৱালা আমাৰ হোটেল ৰুমলৈ লৈ গৈ আছে। পুৰা টায়াৰ্ড, আগৰ ভিডিঅ'টো যদি চাইছে গম পাইছে চাগে। পুৰা টায়াৰ্ড, এতিয়া যাই খালি শুব লাগে, বেলেগ একো কৰিব নাই। আৰু ৱেডাৰ পুৰা ঠাণ্ডা হৈ আছে আৰু অলপ লাহে লাহে বৰষুণ পৰি আছে। ৱেডাৰটো এবাৰ চেক কৰা আপোনালোকে। Delhi is very cold, very cold. अभी क्या फुल लॉकडाउन है भैया? तो मतलब क्या है? मतलब वीडियो बना रहा है। अभी है ना ऑड इवन की तरह, जैसे एक दुकान ये खुलेगा तो दूसरा वो बगल वाला बंद रहेगा, दूसरा तीसरा खुलेगा, ठीक है? इस तरह है, जैसे कि एक दुकान आज खुलेगा तो कल वो दुकान नहीं खुलेगा और वो बंद रहेगा। मतलब लेकिन सब खुला है ना, मतलब आज कोई खुला होगा, कोई नहीं होगा। कोई खुला है, कोई खुला नहीं। ऑड इवन की तरह है। तो आज मतलब कोई शॉपिंग मॉल खुला होगा, कोई नहीं होगा। तो मैंने आपको ऑड इवेंट रूलটো আকৌ ইমপ্লিকেট হৈ গৈছে আৰু এইটোৱে আৰু এতিয়া মানে আমাৰ কেইটামান বস্তু ল'ব লগা আছিলে, গুৱাহাটীত লোৱা নহ'ল আৰু এইটো ল'ব, এইটো এতিয়া নেক্সট ট্ৰিপত লাগিব। এইটো Very cold right now. I should say that. यार ठंडा ही लगी है, वेरी कोल्ड इज वेरी कोल्ड। लगता है मॉल में बर्फ पड़ने वाली है। तो You just look at the weather. पूरा दुनिया हो ऐसे वेदर है, वेदर তো এইটোৱে। তো হপফুলি আমি আমাক যি লাগে যোনটো দোকান খোলা আজি খোলা থাকিলে হ'ল। আমি অকল ওৱান ডে কাৰণে আছোঁ ইয়াতে। তো আজি গোটেই দিনটো আছে আৰু কালি দিনটো আছে আমাৰ লগত। তো সেইটোৱে আৰু কেইটামান কাম আছে, সেইটো কৰিব লাগিব। তো আৰু এইফালে মেট্ৰ' গৈ আছে, মেট্ৰ'টো দেখাই দিওঁ আপোনালোকক এবাৰ। দিল্লী মেট্ৰ' চাওক। মজা। আমি পাই গ'লোঁ হোটেল। পিছফালে আছে হোটেল আনন্দ। এইটো দাদাটো আমাক বহুত কমতে লৈ আহিছে। 250। You got a change? I have 5. আছে দিওঁ, আছে চেঞ্জ। So 250 হ'ল। এয়া থেংক ইউ। कितने देना है? 250। চ' আহিতো পালোঁ, কিন্তু চেক ইন টাইম 12টা। চ' বস্তুবোৰ হোটেলতে বেগটো লৈছা, লেপটপ বেগটো। চ' বস্তুবোৰ তাতে থৈ দিলোঁ আৰু বাকী চ' আমি এতিয়া হোটেল ৰুমত কি কয় লাগেজবোৰ থৈ কিনে কিন্তু এইবোৰ লৈ আহিলোঁ। ইয়াতে লেপটপ চেপটপ আছে, বৰষুণো অলপ পৰি আছে, কেমেৰা চেমেৰা আছে। কেমেৰাটো বাৰু কেছ নাই, ৱাটাৰপ্ৰুফ হয়, কিন্তু লেপটপটো নহয়। সেইটো কাৰণে এটা আমব্ৰেলা বিচাৰিব লাগিব ফাৰ্ষ্ট। আমব্ৰেলাটো বিচৰাৰ পিছত তাৰপিছত আমি ব্ৰেকফাষ্টটো কৰি ল'ম, কাৰণ বহুত ভোক লাগি আছে। ফ্লাইটত পূৰা শুই গ'লোঁ, গমেই নাপালোঁ কেতিয়া আহি পালোঁ। ফ্লাইটত একো খোৱা নহ'ল। চ' এই এটা পাণ দোকানত সুধিলোঁ, আগত যায় বিশাল মেগা মাৰ্ট আছে বোলে। চ' তাতে যাওঁ, আমব্ৰেলাটো লওঁ, বহুত ইম্পৰ্টেণ্ট আমব্ৰেলাটো, কাৰণ বতৰটো চাইছেনে অলপ বৰষুণ দিয়ে। আৰু ফাইনেলি আমি দিল্লীত হেল্ল'। চ' এতিয়া আমব্ৰেলাটো বিচাৰোঁ, আমব্ৰেলাটো লৈ, নহ'লে এইটো যদি লেপটপটো চেছ হৈ যায় মই চেছ। চ' ঠাণ্ডাটো ইমান দিছে, ঠাণ্ডাও আছে, কিমান বা ডিগ্ৰী হ'ব। চ' এতিয়া প্ৰথম আমব্ৰেলাটো বিচাৰোঁ আৰু তাৰপিছত বাকী কামবোৰ জল্দি কৰোঁ। আৰু আহি পালোঁ বিশাল। এতিয়া সোমাই আমব্ৰেলাটো লওঁ, আমব্ৰেলাটো চবতছে ইম্পৰ্টেণ্ট। বিশালৰ পৰা সোমাই আহি গ'লোঁ, ডাইৰেক্ট ওলাই গ'লোঁ, কাৰণ তাতে আমব্ৰেলা এভেইলেবল নাছিলে। চ' এতিয়া কৰল বাগৰ পৰা আহি অলপ আগবাঢ়ি আহিলে এইটো শ্বপত আছে বোলে। ইয়াতে আমব্ৰেলাটো লৈ তাৰপিছত ব্ৰেকফাষ্ট কৰি बैक हो जाएगा। ब्लैक कलर का दीजिएगा, सिंपल ब्लैक। कितना है ब्लैक का? ये बड़े वाला 200 रुपये का है। बड़ा नहीं चाहिए, ये भी 3 फोल्ड 200 रुपये का दूँ। बड़ा नहीं चाहिए। अरे छोटा ही है यार, मतलब ऐसे में चाहिए या ऐसे में चाहिए? मतलब कौन सा क्या है ये, इसमें क्या है? ये 3 फोल्ड है 200 रुपये का, ये भी 200 रुपये का, कौन सा दूँ?
दो लेगा 300 कर दीजिए यहाँ बार्गेनिंग वाला काम एक ही दे दीजिए हो जाएगा 200 रुपीज़ था 2 फोल ने 4 फोल 150 वाला भी मिल गया कौन सा दूँ ये 200 वाला दीजिए तो हो गल लोৱা এটা ব্ৰেকফাষ্টটো কৰি ডাইৰেক্ট চাও কি কৰিব পাৰোঁ আপোনালোকক কৈ আছোঁ প্লেনটো গাইজ ফাইনেলি চেক ইন কৰিলোঁ এতিয়া 1100 ৰুম হয় ফটোত যেনেকুৱা সেনেকুৱা নহয় কিন্তু হ'ব আমাৰ ইমান বেছি ৰিকুৱাৰমেণ্ট নাই কি পাইছোঁ এইটোৱে বহুত এটা কমপ্লিট টুৰ দি আছোঁ আপোনালোকক এইটো আৰু মিৰৰ আছে চকী আছে কেইটামান এইটো আমাৰ ঠিক আছে বেডৰ চাইজটো সেইফালে বাথৰুম এটা এৰিয়া আছে আৰু ইয়াতে টিভি চিভি আছে আৰু এইবিলাক আমাৰ ইমান ৰিকুৱাৰমেণ্ট নাই হৈ যাব 1100ত ইয়াতে আৰু ভাল কি পাম আৰু চ' এইটোৱে আমাৰ সৰু ৰুম চ' এতিয়া ফ্ৰেছ হৈ কিনে ফাৰ্ষ্ট ইণ্ডিয়া গেট যোৱা প্লেন তো এতিয়া ফাৰ্ষ্ট ফ্ৰেছ হৈ লওঁ তাৰপিছত কিবা খাওঁ এই আমব্ৰেলা বিচাৰি কিনে একো খোৱাই নহ'ল চ' এতিয়া জলদি জলদি ফ্ৰেছ হওঁ খাওঁ অলপ টাইম ৰেষ্ট কৰিম আধা ঘণ্টামান তাৰপিছত খানা চানা খাই কিনে তাৰপিছত গুচি যাম আৰু 3 hours later 1 hour later চ' গাইজ আমি কি কয় এতিয়া ওলাই যাব লৈছিলোঁ মানে আমি আহি ডাইৰেক্ট শুই গ'লোঁ শুই জাষ্ট এতিয়া উঠিছোঁ পূৰা ৰুম ইফালে ইফালে হৈ আছে চ' এনেকৈ একো নহয় যি পিন্ধি আহিছিলোঁ সেইটো পিন্ধি এতিয়া ওলাই যাওঁ ইণ্ডিয়া গেটটো চাই আহোঁ বুলি ভাবিছোঁ আৰু চাওঁ কি কৰিব পাৰোঁ এতিয়া বাজি আছে 4টা আমি ভাবিছিলোঁ 2টামানতে ওলাম কিন্তু আমি 2 ঘণ্টা এক্সট্ৰা শুই দিলোঁ চ' এতিয়া এই জোতা পিন্ধি আছে আৰু মৰ্ণিং পূৰা চাওমিন খাই দিলোঁ এতিয়া আৰু একো খাব চাব একো কৰিব নাই জাষ্ট যাই ফুৰিব লাগে চ' সেইটোৱে এতিয়া ওলাই যাওঁ আৰু চাওঁ কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ চ' সেইটোৱে এতিয়া ওলাই যাওঁ প্লেনৰ মতে হোৱা নাই কিন্তু একো নাই এতিয়া ওলাই যাই কিনে ইণ্ডিয়া গেটটো চাই আহোঁ আৰু আমাৰ ৰুমৰ পৰা বেলকনি ভিউটো চাওক চ' গাইজ ফাইনেলি আমি ইণ্ডিয়া গেটত আহি পালোঁ 150 টকা ল'ল কৰলবাগৰ পৰা অ'টত আহিলোঁ কেবৰ কাৰণে ৰখি কেবটো নাহে ওচৰত এটা অ'টোৱালা পালোঁ তো তাকে ক'লোঁ আৰু বাকী পূৰা বৰষুণ অলপ দি আছে The main reason is all about rain. বৰষুণ অলপ পৰি থকাৰ কাৰণে ঠাণ্ডা বহুত লাগি আছে কিন্তু অলপ ভালো লাগি আছে পূৰা ৱেডাৰটো চাওক না পূৰা চিল হৈ আছে এইফালে চাওক Extremely chill. চ' সেইটো এতিয়া আগলৈ যাওঁ আৰু আপোনালোকক ইণ্ডিয়া গেটটো দেখাই আছোঁ छोटी उम्र भर भरी नजर है मिल जाएंगे ये हम तुमसे छुपाई नजर तू आई ना अब तुम्हारे आस-पास आ रही बारात करना इनकार बार देना साथ अब तो এতিয়া পিছফালে চাম ইণ্ডিয়া গেট আৰু আগত আছে কিবা কয় নাজানো নেশ্যনেল ৱাৰ মেমৰিয়েল বহুত ৱেডাৰটো অলপ বৰষুণ জ্বৰ হৈ যোৱা টান আছে আৰু কালি আকৌ ফ্লাইট আছে সেইটো কাৰণে এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু ইয়াৰ পৰা আমি মল বা ক'ৰবাত যাম বুলি ভাবিছোঁ চাওঁ বৰষুণটো বহুত পৰি আছে এনেকৈ ঘূৰি থকাটো ভাল নহয় তো চাওঁ যাব পাৰোঁ নাযাব পাৰোঁ আৰু যদি নাযাওঁ এইটো ব্লগটো এইখিনি লৈ শেষ কৰি দিম আৰু যদি যাওঁ আপোনালোকে গম পাব আপোনালোকক দেখাম চ' এইটোৱে ৱাৰ মেমৰিয়েল আৰু এইটো আমাৰ ইণ্ডিয়া গেটটো চ' সেইফালে জুই জ্বলি আছে তাতে এটা জুই পোৱাব মন গৈছে কিন্তু তাতে এইবিলাক ৰেষ্ট্ৰিক্টেড এৰিয়া এইবোৰত যাব নোৱাৰি চ' এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু বৰষুণত টাক টিংকৈ পৰি আছে মাথাত লাগি আছে পূৰা মাথা চাথা অলপ বিষাইছে চ' এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু গৈ থাকোঁ চাব মন আছিল ইণ্ডিয়া গেট ফাইনেলি চালোঁ আপোনালোকক দেখালোঁ চ' সেইটোৱে যদি ভিডিঅ'টো চাই আছে আৰু ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ ছ' মাছ আৰু এবাৰ ইণ্ডিয়া গেটৰ ভিউটো চাই
আমি ওলাই দিওঁ। What आस-पास आ रही बारात তো আমি অহাৰ পৰাই কণ্টিনিউ এনেকৈ বৰষুণ পাই আছোঁ আৰু টোপনি ভালকৈ হোৱা নাই আৰু ডেইলিৰ অমনিক্ৰন ৰেটটো জানে আপোনালোকে বহুত হাই তো সেইটো কাৰণে ৰিস্ক লোৱা নাই আৰু তো সেইকাৰণে এইটো ডাইৰেক্ট হোটেললৈ যাওঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আই হোপ আপোনালোকে ভাল পায় তো এইটোৱে আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং টেক কেয়াৰ অফ ইউৰ চেল্ফ সকলো যেন ভালে ভালে থাকে এই আশা আৰু এই প্ৰাৰ্থনা কৰিছোঁ বাই বাই करना इनकार बार बार देना साथ